कार्बि आंलं गावखुंथाय परिषदनि मावफुं सोद्रोमा तुलिराम रंहांनि गुबुन मोनसे बेले-बेजे कार्बि आंलंनि मोन 9 परिषदआव 66 कौटि रांनि बेले-बेजेनि अजद तुलिराम रंहांनि हेंथायै 12थि रांखान्थि आयगनि 21 निफ्राय 25 बोसोरनि गनायथि धोनाव जाख्ल'नाय जौगानायनि थाखाय कार्बि आंलं गावखुंथाय परिषदआव जमा जानाय धोन जाख्ल'नायनि अजद तुलिरामनि हेंथायै बेले-बेजेनि अजद कार्बि आंलं छात्र परिषदनि कार्बि आंलंआव जानाय गेदेर रांखान्थि बेले-बेजेनि हेंथायै थाबैनो गोख्रों राहा लानो दाबि फरायसा आफादनि हुजाइ जिल्लाলৈকে অটোনমাস কাউন্সিলৰ 15 ফাইনেন্সৰ 9টা মিউনিচিপাল বোৰ্ডৰ আণ্ডাৰত যোনটো 2021 বৰ্ষৰ পৰা 2025 বৰ্ষলৈ য'ত আমি লক্ষ্য কৰিব পাইছোঁ যে 11 বাৰ পইচা যোনটো ট্ৰেনজেকশ্যন হৈছিলে যোনটো অটোনমাস কাউন্সিলৰ যোনটো দিছিলে 66 কৰোৰ টকা য'ত 66 কৰোৰ টকা 9টা মিউনিচিপাল বোৰ্ডৰ যোনটো নগৰ উন্নয়নৰ কাৰণে যোনটো দিছিলে তাৰ ভিতৰত আমি কোনো এটা নগৰ উন্নয়ন কোনো এটা বিভাগে কোনো কাম কৰা আমি লক্ষ্য কৰিব পৰা নাই সেইটোৰ ওপৰত আমি বাৰম্বাৰ আমি অটোনমাস কাউন্সিলৰ কৰ্তৃপক্ষসকলৰ পৰা বা দিছপুৰৰ কৰ্তৃপক্ষসকলৰ চিফ ছেক্ৰেটাৰী বা প্ৰিন্সিপাল ছেক্ৰেটাৰী লৈ দিছপুৰৰ বা অটোনমাস কাউন্সিলৰ CM ডাঙৰীয়াকো আমি বিভিন্ন সময়ত দি থকাৰ পিছতো কোনো ইয়াৰ ওপৰত তদন্ত কৰা নাই এজন অসমৰ প্ৰভাৱশালী চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ বিভিন্ন সময়ত তেওঁ উত্থাপন কৰি থাকে য'ত দুৰ্নীতি হ'ব বাঘৰ দৰে জপিয়াম বুলি কয় কিন্তু এই বাঘটো কাৰ্বি আংলঙত কিন্তু এতিয়ালৈকে গৈ